Hello everyone, welcome to my YouTube channel. মই আছোঁ বিকাশ আৰু মোৰ চেনেলটোৰ নাম আছে বিকাশ ব্লগ। একচুৱেলি মই ব্লগাৰ হয় আৰু মোৰ নিজৰ পাৰ্চনেল লাইফ মই শ্বেয়াৰ কৰোঁ চেনেলটোত আৰু মাজে মাজে কিছুমান ট্ৰেভেলিং আৰু মাজে মাজে কিছুমান নলেজমূলক ভিডিঅ' বনাই যাওঁ। তো যোৱা কেইদিনমান আগৰ পৰা মই ফাৰ্মৰ ওপৰত ভিডিঅ' বনাই গৈছোঁ। অকল গাহৰি ফাৰ্ম বুলি নহয়, আজি মই বটা চৰাই ফাৰ্মৰ ওপৰত ভিডিঅ' বনাম, লগতে গাহৰি ফাৰ্ম এখন আৰু লগতে সৰু মৰু ফিচাৰিং এটাৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি মই এখন ফাৰ্মত আহিছোঁ আৰু ফাৰ্মখন অতি সুন্দৰকৈ সজাই ৰাখিছে আৰু ফাৰ্মখনত গাহৰি আছে, লগতে মুৰ্গীৰ ফাৰ্মো আছে, বটা চৰাইৰ ফাৰ্ম। যিহেতু এতিয়া বটা চৰাই বহুত ডিমাণ্ড হৈ আছে অসমত তথা গোটেই ভাৰতবৰ্ষতে বহুত ডিমাণ্ড হৈ আছে, লগতে বহুত ভিটামিন জাতীয় চৰাই বোলে। তো গতিকে আজি আহিছোঁ মই এইখন ফাৰ্মত আৰু আজি ফাৰ্মখনৰ বিষয়ে জানিম আমি যে বটা চৰাই কেনেকৈ পালন কৰে, লগতে গাহৰি কেনেকৈ পালন কৰে ইহঁতে, বা ইহঁতক কি খুৱায় কি নোখোৱায়, কিমান টকা ইনভেষ্ট কৰিছে, লাভ কিমান হৈ আছে, গোটেইখিনি কথা আমি জানিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো ভিডিঅ'টো আৰম্ভণি মই গাহৰি ফাৰ্মৰ পৰা কৰিম আৰু পিছফালে চাগে দেখি আছে এইবোৰ গোটেই গাহৰি ফাৰ্ম হয় আৰু খুব সুন্দৰকৈ সজাই ৰাখিছে। আৰু বৰ্তমান সময়ত গাহৰি ব্যৱসায়টোৰ লগত সকলোৱে জড়িত হৈ পৰিছে, কাৰণ বহুতে লাভ দেখা পাইছে, লাভৰ মুখ দেখা পাইছে। তো সেইটো কাৰণে চবেই গাহৰি ফাৰ্মখনৰ লগত জড়িত হৈ পৰিছে। তো মই ষ্টাৰ্ট গাহৰি ফাৰ্মৰ পৰা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে গাহৰি ফাৰ্ম আৰু থুলমূলকৈ অতি কম খৰচত গাহৰি ফাৰ্মখন বনোৱা হৈছে। আৰু বৰ্তমান সময়ত এনেকৈ ফাৰ্মবোৰ বনোৱা হৈছে, কাৰণ ডাঙৰ ফাৰ্ম বনাব গ'লে আমাক বহুত টকাৰ বাজেট দৰকাৰ হয়, কিন্তু এনেকুৱা এখন সৰু ফাৰ্ম আমি বনালে ঘৰত ইমান টকাৰ বাজেটৰ প্ৰয়োজন নহয়। মই যেনেকৈ কৈছিলোঁ আগৰ ভিডিঅ'ত, আমি যদি বাউণ্ডেৰীটো এনেকৈ বাঁহেদি দি লওঁ তেতিয়া অতি কম খৰচত হয়। তো এখেতলোকেও এই বাঁহেদি গোটেই ৰাউণ্ডটো বাঁহেদি দিছে আৰু অতি কম খৰচত হৈছে এওঁলোকৰ। গাহৰি অতি কম আছে বাৰু, একো নাই। আৰু ফাৰ্মখনত মুঠ এতিয়া 4টা আছে আৰু আছিলে বোলে, বাকীখিনি চব বিক্ৰী কৰিলে। তো এনেকৈ বনাই লৈছে ফাৰ্মখন। আৰু আগত এখন ফাৰ্ম আছে, এইখন ফাৰ্মখন চাগে নাই, এখন ফাৰ্ম আছিল, এইখনত বিক্ৰী কৰিলে বোলে গাহৰি। আৰু সেইখন এখন ফাৰ্ম, গাহৰি পোৱালি দেখি আছে এইখন ফাৰ্মখনত। তো খুব সুন্দৰকৈ বনাই ৰাখিছে ফাৰ্মখন। আমি চবেই এনেকৈ পালন কৰিব পাৰোঁ, কাৰণ আমাৰ বেছি টকাৰ প্ৰয়োজন নহয়। আমি যদি এখন ফাৰ্ম আমি ঘৰতে এনেকৈ বনাই ল'ম তেতিয়া অতি কম খৰচত হয়। আমি খালী ফ্ল'ৰটো ভালকৈ বনাই ল'ব লগা হয়। বাহ, এইটো গাহৰিটো দেখিছেনে আপোনালোকে? বাপৰে বাপ, সৰু হাতী সমানেচোন এইটো গাহৰিটো। তো এনেকৈ বনাই ৰাখিছে ফাৰ্মখন। আৰু লগতে এইখন এখন ফিচাৰিং, আৰু গোটেইখিনি কথা আমি জানিম আৰম্ভণিৰ পৰা। আৰু এইটো কি নাম আছে চৰাইটো মই পাহৰিছোঁ মই এইটো, আৰু গোটেইখিনি কথা জানিম। এইটো এটা ফাৰ্ম হয় আৰু আৰম্ভণি আমি গাহৰি ফাৰ্মৰ পৰা কৰিম, আৰু গাহৰি ফাৰ্মৰ পৰা গোটেই কথাখিনি জানিম যে কি গাহৰি হয়, কি জাতৰ গাহৰি হয়, বা কি খুৱায় কি নোখুৱায়। তাৰপিছত বাকী বটা চৰাইৰ লগতে যিবোৰ চৰাই আছে গোটেই দেখুৱাম। মই কোৱাৰ দৰে ফাৰ্মখন ধুনীয়াকৈ বনাই লৈছে আৰু অতি কম খৰচত বনাইছে ফাৰ্মখন, আৰু ঘৰুৱাভাৱে ফাৰ্মখন বনাইছে। আৰু চাইণ্টিফিকেলি ফাৰ্মখন বনাব গ'লে বহুত টকা খৰচ হয়, কিন্তু এনেকুৱা আমি যদি অতি কম খৰচত আমি বেৰবোৰ দি লওঁ, বা ফ্ল'ৰটো খালি ভালদৰে বনাই লোৱাৰ পিছত আমি যদি এনেকুৱাকৈ বেৰবোৰ বাঁহেদি দিওঁ, তেতিয়া আমাৰ অতি কম খৰচত হয়। মই আগৰ ভিডিঅ'টো কৈছোঁ। তো এখেতলোকে এনেকৈ কৰিছে মানে অতি কম খৰচত, কিন্তু ফ্ল'ৰটো খালি ইহঁতে ইমান পাকা কৰা নাই। কিন্তু ফ্ল'ৰটো যদি আমি ভালদৰে পাকা কৰি লওঁ তেতিয়াহ'লে আমাৰ সুবিধা হয়। তো বলকচোন আমি কথাবোৰ জানো, আৰু যোনে পালন কৰি আছে গাহৰি তেওঁলোকৰ পৰা কথাবোৰ জানো ভালদৰে। মই ফাৰ্মখন যিমান পাৰে দেখুৱালোঁ, আৰু ফাৰ্মখনত ধুনীয়াকৈ বনাই লৈছে আৰু ঘৰুৱাভাৱে ফাৰ্মখন বনাইছে এখেতলোকে। তো মই জানিব চেষ্টা কৰিম যে ফাৰ্মখন বনাওঁতে কিমান টকা খৰচ হ'ল, বা কি জাতৰ গাহৰি আছে, বা তেওঁলোকে কি দানা দিয়ে, আৰু কিবা সমস্যা আছে নেকি গাহৰি ফাৰ্ম পালোঁতে। তো গোটেইখিনি কথা জানিম। আৰু বলকচোন আপোনাৰ নামটো আগতে কৈ ল'ব। মোৰ নাম পবিত্ৰ বড়ো। পবিত্ৰ বড়ো ন? আৰু আপুনি ফাৰ্মখন পৰিচালনা কৰে? আৰু বৰ্তমান ইয়াতে কি কি জাতৰ গাহৰি আছে মানে? গাহৰি এইবিলাক গাহৰিৰ নামটো লোকেল গাহৰি বুলি কৈছে। লোকেল ন? লোকেল আৰু গাহৰি মানে ইয়াত হেমচাৰ গাহৰি নাই মানে? গাহৰি নাই, এইটো লোকেল হয়, লোকেল জাতৰ গাহৰি ন? এইটো কি দানা কি দিয়া হয়? এইটো দানা গুড়া দিয়ে আৰু খালি জুগলি। গুড়া আৰু জুগলি ন? আৰু কিবা মেডিচিন পাতি কিবা? মেডিচিন ভিটামিন দিয়ে। ভিটামিন দিয়া হয়, আৰু কিবা ভেকচিন দিয়া হয় নেকি? ভেকচিন একো দিয়া নাই ন এতিয়ালৈকে? আৰু মানে আপোনাৰ মতে ফাৰ্মখন এনেকুৱা বনালে বেছি ভাল হয়নে, আৰু ইয়াতকৈ বেছি ফাৰ্ম বনালে বেছি সুবিধা হয়? বেলেগ চিষ্টেম বনাম বুলি কৈছে ছাৰে আমাৰ। এতিয়া আপোনাৰ মতে মানে এনেকুৱা ধৰণৰ পোহাটো বেছি ভাল না, বা ইয়াতকৈ মানে ভালদৰে আমি ফাৰ্মখন বনাইকৈ পোহাটো বেছি ভাল? ইয়াতকৈ ভালদৰে বনালে ভাল হয় আৰু বেছি ভাল হয় ন? মানে এনেকুৱাও অসুবিধা নহয়, মানে যেতিয়া আমি কম খৰচত হয়, কম খৰচত হয় নহয়। আৰু ফাৰ্মখন বহুত ধুনীয়াকৈ বনাই আছে গোটেই এৰিয়াটো, গোটেই চৰাই আৰু কি কি আছে, আৰু গাহৰিৰ বাহিৰে আৰু গাহৰিৰ বটা চৰাই আছে, গেনি ফল,
বতা চৰাই আছে, গেনিফল আছে। আমি গোটেইখিনি বস্তু জানিবলৈ চেষ্টা কৰিম। আগতে মই গাহৰি ফাৰ্মৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, তাৰপিছত বাকী বতা চৰাই দেখুৱাম আৰু লগত গেনিফল গোটেই চাউণ্ড আহি আছে, চৰাইবোৰ হাল্লা কৰি আছে। তো আমি যিমানখিনি জানিলোঁ গাহৰি ফাৰ্মৰ বিষয়ে। আৰু ইহঁতক দানা আপুনি যুগুলি আৰু গুড়া দিয়ে ন? গুড়া দিয়া হয়। আৰু বেলেগ কিবা প্ৰটিন জাতীয় খাদ্য দিয়া হয় নেকি? এনেকুৱা গড্ৰেজ জাতীয় খাদ্য, গড্ৰেজ ব্ৰেণ্ডৰ যেনেকুৱা প্ৰটিন জাতীয় খাদ্য যায়, এইটো ড্ৰাই ফ্ৰুটটো দিয়া হয় নেকি? এইবিলাক দিয়া নহয়। খালি অকল যুগুলি আৰু এইটো টুকুৰাটো দিয়া হয় ন? খালি যুগুলি আৰু টুকুৰাটো। আৰু এতিয়া লাভৱান কেনেকৈ হৈছে গাহৰি পালন কৰি মানে? ভালেই হৈছে ন? বৰ্তমান একো প্ৰব্লেম হোৱা নাই আৰু। মই যিমান পাৰোঁ এখেতৰ পৰা জানিব চেষ্টা কৰি আছোঁ। আৰু এখেতে ইমান দিনৰ পৰা গাহৰি পালন কৰি আছে আৰু ইতিমধ্যে বহুতকেইটা গাহৰি বিক্ৰী কৰা বুলি কৈছে মোক। আৰু হেমচায়াৰ নহয় গাহৰিকেইটা, হেমচায়াৰ বা য়ৰ্কশ্বায়াৰ নহয়, এইকেইটা লোকেল জাতি, লোকেল প্ৰজাতিৰ গাহৰি, যিবোৰ আমাৰ থলুৱা বজাৰত পোৱা যায় বা গাঁৱে ভূঞে পোৱা যায়। সেইকেইটা গাহৰিয়ে পালন কৰি আছে ইয়াতে। আৰু মানে এইটো ক্ৰছ কৰা হয়, হেমচায়াৰৰ পৰা ক্ৰছ কৰা হয়, কিন্তু একদম পিয়'ৰ হেমচায়াৰটো নহয় বুলি কৈছে এখেতে। আৰু আমি জানিব চেষ্টা কৰিম যে এতিয়া বৰ্তমান আপুনি লাভ কিমান অৰ্জন কৰিছে ইয়াত গাহৰি পালন কৰি? কাৰণ ইতিমধ্যে আপুনি কৈছে যে বহুতকেইটা গাহৰি বিক্ৰী কৰা বুলি কৈছে। বিক্ৰীটো কৰিছোঁ কৰাটো। কৰিছে ন? আৰু মানে এতিয়া গাহৰি বজাৰটো মানে বহুত বেছি ডিমাণ্ড হৈছে ন বৰ্তমান সময়ত? ডিমাণ্ড বহুত হৈছে এতিয়া। আৰু এতিয়া কেইটামান বিক্ৰী কৰিলে আপুনি? 10টামান? 10টা কৰিলোঁ। 10টামান কৰিলে ন? আৰু পোৱালি প্ৰডাকশ্যন কৰা কিবা পৰিকল্পনা কৰিছে নেকি ইয়াৰ পৰা পোৱালি? আগতে কৰিছিলোঁ। আগতে কৰিছিলে ন? এতিয়া আৰু ডাঙৰ গাহৰি নাই না প্ৰডাকশ্যন কৰিবৰ কাৰণে। প্ৰডাকশ্যন কৰিবৰ কাৰণে ন? মানে এতিয়া ফাৰ্মখন মানে ডাঙৰ কৰিব ন এতিয়া? আৰু ফাৰ্মখন ডাঙৰ কৰিব আৰু ইয়াতকৈ ডাঙৰ কৰিব। ইয়াতকৈ ডাঙৰ কৰিব ন? মানে ফাৰ্মখন ইয়াতকৈ ডাঙৰ কৰিব এতিয়া। আৰু এখেতলোকে বহুতখিনি উপাৰ্জন কৰিছে, লাভ উপাৰ্জন কৰিছে আৰু থলুৱাভাৱে গাহৰি পালন কৰি চাইণ্টিফিকেলি ইহঁতলোকে গাহৰি পালন কৰা নাই, থলুৱাভাৱে গাহৰি পালন কৰি আছে। মই যিবোৰ আগৰ ভিডিঅ'ত কৈছোঁ, আৰু থলুৱাভাৱে যিবোৰ গাহৰি মানে পালন কৰা যায় অতি কম খৰচত হয়। যেতিয়া চাইণ্টিফিকেলি গাহৰি পালন কৰিলে বহুত টকা খৰচ হয়, কিন্তু আমি যদি থলুৱাভাৱে গাহৰি পালন কৰি অতি কম খৰচত আমাৰ হয়। আৰু আমাক ইমান বাজেট নালাগে ফাৰ্মখন বনাওঁতে, আৰু পোৱালিখিনি আনোতে আমাৰ খৰচ হয়, কিন্তু আমাক ফাৰ্মখন বনাওঁতে আমাৰ ইমান টকা ইনভেষ্ট নহয়। আৰু বাকী কথা আমি লাহে লাহে জানি থাকিম, গতিকে চাই থাকক ভিডিঅ'টো।